নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি ডক্টৰ নীলমোহন ৰায়দেৱে লিখা লাচিত বৰফুকনৰ দেশভক্তি পাঠটো আলোচনা কৰিম। আমি যোৱা কালাংশত লাচিত বৰফুকনৰ দেশভক্তি পাঠটো য'ৰ পৰা এৰিছিলোঁ তাৰ পৰাই আৰম্ভ কৰিম। তোমালোকে পাঠটি উলিয়াই চাই যোৱা। শৰাইঘাট গড়ৰ ভিতৰ বাহিৰে লাচিত বৰফুকনে সৈন্যৰ দ্বাৰা পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। লাচিত বৰফুকনে যিবোৰ গড় বান্ধিছিল সেই গড়বোৰৰ ভিতৰে বাহিৰে সৈন্যৰ দ্বাৰা পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। কোনো মোগল সৈন্যই শত চেষ্টা কৰিলেও সেই গড়ৰ ভিতৰলৈ জীৱিত অৱস্থাত সোমাব নোৱাৰিছিল। কোনো মোগল সৈন্যই যিমান চেষ্টা কৰিলেও সেই গড় ভাঙি সোমাব নোৱাৰিছিল। সৈন্যবোৰেও দিন ৰাতিয়ে সদায় শত্ৰু সৈন্যলৈ চকু ৰাখিছিল। লাচিত বৰফুকন নিজেই মাজৰাতিলৈকে হাতত হেংদান লৈ পহৰাত থকা সৈন্যসকলক পৰিদৰ্শন কৰিছিল। লাচিত বৰফুকনেও নিজেই মাজৰাতিলৈকে হাতত হেংদান লৈ পহৰাত সৈন্যসকলৰ লগত ব্যস্ত আছিল। এনেদৰে কেইমাহমান যোৱাত মোগল সৈন্য শৰাইঘাটৰ পিনে আগুৱাই আহিল। আহোম সৈন্যয়ো তৎক্ষণাত মোগল সৈন্যৰ ওপৰত জঁপিয়াই পৰিল আৰু নাৱেৰে অহা মোগল সৈন্যক কাটি মাৰি থকা সৰকা কৰিলে। ক্ৰমে উভয় পক্ষৰ তুমুল ৰণ লাগিল। উভয় পক্ষ হ'ল দুই পক্ষৰ মাজত তুমুল ৰণ লাগিল। দিনৰ পিছত দিন অবিৰাম গতিত যুদ্ধ চলিল। এইদৰে প্ৰায় 4 মাহ পাৰ হ'ল। মোগল সৈন্য বহুত মৰিল। মৰা সৈন্যৰে বাট-পথ ভৰি পৰিল। মাথো ৰণ আৰু ৰণ, মৰণ আৰু মৰণ। অসমীয়া সৈন্যৰ লগত তিষ্ঠিব নোৱাৰি মোগল সৈন্য পিছ হুহুকি আগিয়াঠুৰিৰ পিনে গ'ল। অসমীয়া সৈন্যৰ লগত তিষ্ঠিব নোৱাৰি মোগল সৈন্যই পিছুৱাই গ'ল আগিয়াঠুৰিৰ ফালে। দূৰদৰ্শী লাচিতে অৱশ্যে ভালদৰেই বুজি পাইছিল যে মোগলৰ সৈতে আচল ৰণখন হ'ব আগিয়াঠুৰিতহে। লাচিত দূৰদৰ্শী আছিল। দূৰদৰ্শী হ'ল যিয়ে ভৱিষ্যতৰ সম্পৰ্কে সচেতন বা সাৱধানী, তাকেই দূৰদৰ্শী বোলে। লাচিতো দূৰদৰ্শী আছিল। তেওঁ জানিছিল যে মোগলৰ সৈতে প্ৰকৃত ৰণখন আগিয়াঠুৰিতহে হ'ব। এই যুদ্ধত জয়ী হ'ব পাৰিলেহে শেষ ৰক্ষা হ'ব। মোগলেও চিৰদিনৰ কাৰণে ভাল এশুকনি পাব। আগিয়াঠুৰি আছিল অতি গুৰুত্বপূৰ্ণ ঠাই। ই গুৱাহাটীলৈ সোমোৱাৰ দুৱাৰমুখ স্বৰূপ। সেইবাবে লাচিতে মোগল সেনা যাতে গুৱাহাটীলৈ সোমাব নোৱাৰে তাৰ বাবে এটা গড় বান্ধিবৰ দিহা কৰিলে। এই গড় শৰাইঘাটৰ কোঠৰ চাৰিওকাষে মাৰিব লাগিব। সময় বেছি নাই। এৰাতিৰ ভিতৰতে গড়টো সম্পূৰ্ণ হ'ব লাগিব। এৰাতিৰ ভিতৰতে গড়টো সম্পূৰ্ণ হ'ব লাগিব। অতি গুৰুত্বপূৰ্ণ এই গড়ৰ কাম। এই গড়ৰ ওপৰতে নিৰ্ভৰ কৰিব অসমীয়াৰ হৰা-জিকাৰ প্ৰশ্ন। এনেহেন গুৰুত্বপূৰ্ণ কামটো সমাধা কৰিবলৈ লাচিতে নিজৰ মোমায়েককে দায়িত্ব দিলে। লাচিতে নিজৰ মোমায়েককে গড় বান্ধাৰ দায়িত্ব দিলে। যিটো গড়ৰ ওপৰত অসমীয়াৰ হৰা-জিকাৰ প্ৰশ্ন আছিল। লাচিত বৰফুকনে মোমায়েকক এই কথা ভালদৰে বুজাই ক'লে যে যদি ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ নহয় তেতিয়াহ'লে অসমীয়াৰ সৰ্বনাশ হ'ব। বৰফুকনৰ এই আদেশ পাই সকলোৱে গড় বন্ধাৰ কামত লাগি গ'ল। একেৰাহে কেইবাহমান যুদ্ধ চলি থকাৰ ফলত সৈন্যসকল ভাগৰি পৰিছিল।
তাৰ ওপৰত গড় বন্ধাৰ দৰে কঠিন কামটো কৰিবলগীয়া হোৱাত সৈন্যবোৰে মনে মনে বৰফুকনক বেয়া পাইছিল। যিহেতু কেইবামাহো যুদ্ধ একেৰাহে চলি আছিল, সৈন্যসকল ভাগৰি পৰিছিল, লগতে গড় বন্ধাৰ দৰে কঠিন কামটো কৰিবলগীয়া হোৱাত সৈন্যবোৰে মনে মনে লাচিত বৰফুকনক বেয়া পাইছিল। মোমায়েকেও লাচিতৰ কথা সহজভাৱে ল'ব পৰা নাছিল। লাচিত বৰফুকনেও সৈন্যবোৰক ইমান কষ্ট দিবলগীয়া হোৱাৰ বাবে অন্তৰত দুখ পাইছিল। লাচিতেও মনে মনে অন্তৰত দুখ পাইছিল সৈন্যবোৰক ইমান কষ্ট দিবলগীয়া হোৱাত। কিন্তু গড় বন্ধা নহ'লে যে দেশ ৰক্ষা, জাতি ৰক্ষা নহ'ব। সেইবাবেই অনিচ্ছা সত্ত্বেও লাচিতে এই আদেশ দিছিল। এটা সময়ত গড় বন্ধা মানুহ ভাগৰত ক্লান্ত হৈ বহি পৰিল। তাৰ পিছত দুখে ভাগৰে কিছুমানে লালকাল দি পৰি থাকিল। মোমায়েকেও কিছুমানক কাম কৰিবলৈ দি শুই থাকিল। যিসকলে সাৰে থাকিল তেওঁলোকেও উদ্যমহীনভাৱে কাম কৰিবলৈ ধৰিলে। মোমায়েকে দুখে ভাগৰে লালকাল দি পৰি থাকিল কিছুমানক কাম কৰিবলৈ আদেশ দি। যিসকল সাৰে আছিল তেওঁলোকেও কোনো দায়িত্ব লৈ কাম কৰা নাছিল। ৰাতি বহুত হ'ল। লাচিতে গড়ৰ কাম কিমান দূৰ হ'ল চাবলৈ আহি আচৰিত হ'ল। গড়ৰ কাম 4 ভাগৰ 3 ভাগে এতিয়াও বাকী। লাচিতে মোমায়েকক মাতি আনি গড়ৰ কাম কিয় আগবঢ়া নাই সুধিলে। মোমায়েকে ক'লে, দিনে ৰাতিয়ে যুদ্ধ কৰি মানুহবোৰ ভাগৰি পৰিছে। এতিয়া সিহঁতে অলপ জিৰাইছে বোপা। ৰাতিপুৱালেই মোগলে আক্ৰমণ কৰিব। আক্ৰমণ উফৰাই দিয়াৰ এটাই মাথো সম্বল এই গড়। তাক অসম্পূৰ্ণ কৰি ৰাখি মোমায়েকে নিশ্চিন্ত হৈ থকাৰ বাবে লাচিতৰ প্ৰচণ্ড খং উঠিল। তেওঁ উত্তেজনাত কঁপিব ধৰিলে। বজ্ৰকণ্ঠৰে তেওঁ মোমায়েকক ক'লে, বজ্ৰকণ্ঠ হ'ল উচ্চস্বৰে মোমায়েকক লাচিতে ক'লে, দেশদ্ৰোহী, তোমাৰ দুখতেই আজি মোৰ সোণৰ অসম যায় যায়। তোমাৰ অৱহেলাৰ বাবেই মোৰ চেনেহী জনমভূমি এতিয়াৰ পৰা মোগলৰ দাসী হ'ব লাগিব। তুমি ভীৰু কাপুৰুষ, তুমি জনমভূমিক হেয় জ্ঞান কৰি কামত গাফিলতি কৰিছা। তোমাৰ ক্ষমা নাই। তুমি প্ৰাণৰ মোমাই হ'লেও তোমাৰ ক্ষমা নাই, কাৰণ দেশতকৈ মোমাই ডাঙৰ নহয়। তোমালোকে মোমায়েকক লাচিতে কি কৈছিল এই কথাখিনি পৰীক্ষাত আহে, তোমালোকে এইটো ভালদৰে এইখিনি চাবা। প্ৰবল উত্তেজনাৰে এই কথাখিনি কৈ লাচিত বৰফুকনে সাপৰ পৰা হেংদান উলিয়াই নিজৰ মোমায়েকক কাটি দুছোৱা কৰিলে। চকুৰ আগতে এনে ঘটনা দেখি বনুৱাবিলাকে ভয় খাই গড় বন্ধাৰ কামত উঠি পৰি লাগিল। চাৰিওফালে তেতিয়া মাথো উঠ উঠ, গড় বান্ধ শব্দ। লাচিতে যেতিয়া দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটিলে, বনুৱাবিলাকে সেই ঘটনা দেখি ভয় খাই গড় বন্ধাৰ কামত উঠি পৰি লাগিল। এইদৰে বনুৱাবিলাকে এলাহ ভাগৰ পাহৰি কামত লাগিল আৰু ৰাতি নৌপুৱাওঁতেই গড়ৰ কাম সম্পূৰ্ণ কৰিলে। এই গড় আজিও মোমাই কটা গড় নামেৰে জনাজাত। এতিয়া আমি মোমাই কটা গড়ৰ বিষয়ে অলপ আলোচনা কৰোঁ, কাৰণ মোমাই কটা গড়ৰ বিষয়ে তোমালোকৰ চমুটোকা আহে। মোমাই কটা গড় ক'ত আছে আৰু ই কেনেকৈ সম্পূৰ্ণ হৈছিল। যেতিয়া ৰাতিলৈকে গড়ৰ কাম সম্পূৰ্ণ হোৱা নাছিল, তেতিয়া দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ লাচিতে একেঘাপে মোমায়েকক কাটি দুচেও কৰিলে। আমি এই কথা সকলোৱে জানো। লাচিতৰ খং দেখি বনুৱাবোৰে ভয় খাই গড় বন্ধা কামত উঠি পৰি লাগিল। এইদৰে বনুৱাবিলাকে এলাহ ভাগৰ পাহৰি কামত লাগিল আৰু ৰাতি নৌপুৱাওঁতেই গড়ৰ কাম সম্পূৰ্ণ কৰিলে।
এই গড় আজিও মোমাইকটা গড় নামেৰে জনাজাত। আজিও গুৱাহাটীৰ পশ্চিম প্ৰান্তত কোনো কোনো ইতিহাসবিদৰ মতে গড়চুকত এই গড় জিলিকি আছে। এই গড়ে লাচিতৰ সৈন্য পৰিচালনাৰ সামৰ্থ্য, সময় আৰু কৰ্মনিষ্ঠাক সোঁৱৰাই আহিছে। 1667 খ্ৰীষ্টাব্দত পৰা 1671 খ্ৰীষ্টাব্দৰ ভিতৰত বহুতো গড় বন্ধুৱা নিজৰ দেশক শত্ৰুৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছিল। আমি পাঠটিৰ পৰা জানিব পাৰিলোঁ যে অসমীয়াৰ পৰাক্ৰমী সাহসী বীৰ লাচিত বৰফুকন সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। আজিলৈ পাঠটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।